মৰ্নিং প্ৰিয়ংকা ব্লগছৰ অন্য এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই, মোৰ খবৰ ভালেই। তো দেৱালী আহি আছে, চবৰে চাগে চবৰে প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে কি নাই ক'বচোন অকণমান। মোৰ কিন্তু একেবাৰে চিম্পুল নায়েই। তো এতিয়া মই চাহ তাহ খাই ল'লোঁ বাৰু, উঠা সময় হ'ল অলপ, এতিয়া 11টা বাজি গ'ল। তো ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ আৰু ষ্টাৰ্ট কৰি দিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাব আপোনালোকে, মই দেখাই থাকিম কি কৰোঁ কি নাই আজিৰ দিনটোত। আৰু সেইদিনাখন ট্ৰেন্সলৈ গৈছিলোঁ নহয়, দেখুওৱা নহ'লে কি ল'লোঁ, কিন্তু কি পালোঁ গিফ্টত মই সেইটোৱে আপোনালোকক আজি দেখাওঁ। আমি 3500 শ্বপিং কৰিছিলোঁ, তাতকৈ বেছিয়ে হৈছিলে বাৰু, কিন্তু তাৰে দুটামান বস্তু ফ্ৰী পালোঁ। তো আপোনালোকক বোলো দেখাওঁ আৰু আজি ইউজ কৰিম সেইকেইটা বস্তু। আজি বোলে ধনতেৰছৰ দিনাখন নতুন কিবা বাচন ইউজ কৰিব লাগে, তো সেইকেইটা বাচন ইউজ কৰিম। তো দেখাওঁ আপোনাক কি পাইছোঁ, কিউট একদম মৰম লগা সৰু সৰু বাচন কেইটামান পাইছোঁ, দেখাই আছোঁ ৰ'ব। এয়া সেইটো পালোঁ। আৰু ফ্ৰী পোৱা বুলি ক'লে কিমান ভাল লাগে ন, সৰুৱে হওক বা ডাঙৰেই হওক, ভাল লাগে। তো এইটো ইমান মৰম লগা দিছে, ইমান সৰু কিউট। এইটো এটা ষ্টিলৰ, কিন্তু ডাঠ আছে, ভালেই হ'ব চাগে। এইটো এটা এইটো ইমান মৰম লগা এইটো। আৰু তাতকৈ অকণমান আৰু সৰু এটা আছে, এইটো এই দুটা পালোঁ। তাৰপিছত লগতে কাৰ্ড পে'মেণ্ট কৰিছিলোঁ সেইকাৰণে আৰু এই দুটাও পালোঁ ফ্ৰী। নেল পলিচ দুটা পালোঁ, তাৰপিছত পাৰফিউম দুটা, বাই ওৱান গেট ওৱান ষ্টেটো পালোঁ, আৰু এটা ইয়াৰ লগতে পাইছোঁ। তো এইকেইটা পালোঁ। মৰম লাগিছে বাচনকেইটা। ফ্ৰী পোৱা বস্তু আচলতে সৰুৱে হওক বা ডাঙৰে হওক বহুত ভাল লাগে ন। পাইছোঁ যিহেতু আজি ইউজ কৰিম বুলি ভাবিছোঁ। এইকেইটা মানে এটাই ইউজ কৰিম বাৰু, কাৰণ আজি বোলে ধনতেৰছৰ দিনাখন নতুন বাচন ষ্টিলৰ বাচন ইউজ কৰিব লাগে, তো সেইকাৰণে সেইকেইটাই ইউজ কৰিম। আৰু নেল পলিচ মই লগাইছিলোঁ, এইটো কালাৰ লগাইছিলোঁ, ইয়াৰ ধুনীয়া লাগিছে কালাৰকেইটাও, নিজে চইচ কৰিছোঁ বাৰু কালাৰকেইটা। সেয়ে চাই থাকিব। মোৰ এতিয়া ৰুমকেইটা অলপমান ঝাৰু পোছা লগাই লওঁ, আৰু কিটচেনটো লেতেৰা হৈ আছে যিহেতু, আৰু সেইকাৰণে চাফ চিকুণ কৰি লওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ আকৌ। কাম বন কৰি আজৰি হৈ গ'লোঁ, গা চা ধুই ল'লোঁ। এতিয়া ভোক লাগিছে বহুত, কাৰণ ৰাতিপুৱা ৰুটি খাইছিলোঁ কিন্তু খাব নোৱাৰিলোঁ। তথাপিও এতিয়া ভাতৰ কাৰণে যোগাৰ কৰোঁ। ভাতৰ কাৰণে ইয়াতে দাইল বনাই দিছিলোঁ বাৰু, আৰু এই ফ্ৰেঞ্চবিন আলু কাটি থৈছোঁ এনেদৰে, তো ভাজি লওঁ। ভাগৰ লাগি ৰুম চুমবোৰ মুচি চব চাফ চিকুণ কৰি ল'লোঁ, তো বনাই লওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই, দেখাই আছোঁ। বাহিৰে প্ৰকাৰে আজি বতৰটো একেবাৰে ডাৱৰীয়া, কি হ'ল জানো, বৰষুণে দিবলৈ কিহেনে। বৰষুণ নিদিলে হৈ পেলাই কাইলৈ দেৱালী। তেনেকৈ মোৰ মনত নাই কোনো বছৰত দেৱালীত বৰষুণ দিয়া, কিন্তু আজি দেখোন বহুত বেয়া কৰিছে বতৰটো, একেবাৰে ডাৱৰীয়া কৰি ৰাখিছে। কাপোৰ ধুই থোৱা আছে, শুকুৱাই নাই। ৰ'দ দিয়া নাই, বতাহ মাৰি আছে বাৰু অলপ অলপকৈ, বতাহতে শুকাব আৰু। দেখাইছোঁ আপোনালোকক, একদম একেবাৰে ৰ'দ দিয়ে এনে চব কেনেকুৱা কৰি আছে বতৰটো। হৈ গ'ল, খাই লওঁগৈ। এয়া একেবাৰে আজি চিম্পল, ফ্ৰেঞ্চবিন আলু ভাজি, দাইল আৰু পাপৰ, সেয়াই আৰু খাই লওঁগৈ দেই, মোৰ ভোক লাগিছে। খাই বৈ লগ পাই আছোঁ আপোনালোকক। গুড ইভিনিং। ভাত পানী খাই আজৰি হৈ অকণমান শুলোঁ, শুই তাৰপিছত উঠিলোঁ, উঠি চাকি চুকা জ্বলাই মেলি হৈ গ'ল। এতিয়া বোলো একাপ চাহ খাওঁ, আৰু চাহ খাই তাৰপিছত অকণমান ওলাই যাওঁ। কাম মানে এই বজাৰ কেইটামান আছে কৰিবলগীয়া, তো সেইখিনি লৈ আহিমগৈ। তো এতিয়া একাপ চাহ খাই লওঁ। আৰু সিফালে দেখিছেনে, দেখাম বাৰু ওলাই গ'লে কেনেকৈ ডেক'ৰেশ্যন কৰিছে কি নাই আমাৰ ওচৰে পাঁজৰে। মোৰ একোৱেই নাই, অকল ৰুমত অকণমান কৰিছোঁ বাৰু, সেইটোও দেখাম বাৰু। কাইলৈ অকণমান কৰিম বুলি ভাবিছোঁ, কি আপোনালোকক দেখাম। আজি একোৱেই নাই, এনেই জাষ্ট লাইট দুটামান লগাই থৈছোঁ, তাকো মই নিজে লগাইছোঁ। কাৰেণ্টৰ মোৰ বহুত ভয় লাগে, এনেই লগাই থৈ দিছোঁ। তো দেখাম বাৰু। এতিয়া চাহ একাপ বনাওঁ। আজি চাহৰ লগত মই খাম চিকেন পকৰা পেকেট এটা আনি থৈছিলোঁ, ৰেডিমেড পাই যায় আজিকালি চব বস্তুৱে ৰেডিমেড পায়। ফ্ৰাই কৰিলেই হ'ল, আনি থৈছিলোঁ, তো সেয়াই এতিয়া ফ্ৰাই কৰিম আৰু খাম। ৰেডিমেড চিকেন পকৰা এনেধৰণে থাকে,
খাই কিন্তু টেষ্ট লাগে, ভাল লাগে খাই। এইকেইটা এতিয়া ফ্ৰাই কৰি লওঁ। ইফালে কেৰাহী পাতিলোঁ, তেলো দিলোঁ, গৰম হৈ আছে, ফ্ৰাই কৰি লওঁ। এই টিকলোঁ নতুন বাচনটোত বনালোঁ মই চেৱৈ অকণমান, নতুন আৰু ষ্টিলৰ ইউজ কৰিব লাগেহে ইয়াতে, সেইকাৰণে চেৱৈ বনালোঁ, অকণমান আছিলে সেইটো বনাই ল'লোঁ। আৰু এইফালে চাহ বনাই আছোঁ। ওলাই ৰেডি, লাইট জ্বলি আছে মোৰ, ওলাই ৰেডি হ'লোঁ। অকণমান বজাৰ কেইটামান আছে কৰি আহোঁগৈ, আৰু আজি ধনতেৰছৰ দিনাখন কিবা এটা ল'ব লাগে বোলে, কিনো লওঁ চাওঁগৈ ব'লক, যাওঁ। মই ওলাই ৰেডি হৈ গ'লোঁ, তো ব'লক যাওঁ এতিয়া। আমি আহি পালোহি চিটি চেণ্টাৰ। চাই যাওঁচোন আজি চিটি চেণ্টাৰৰ ভিতৰৰ ডেক'ৰেশ্যন কেনেকুৱা কৰিছে। এনেইতো বহুত ধুনীয়া কৰে, তো আজি চাই যাওঁ বোলো দেৱালী বুলি কিন্তু ডেক'ৰেশ্যন কৰিছে। আৰু আপোনালোককো অকণমান দেখাওঁ। আহিলোঁ কিন্তু ইমান লাইটিঙৰ ডেক'ৰেশ্যন নাই কৰা এইবাৰ, কি হ'ল নাজানো। আৰু তেনেকৈ সৰু সৰু কিছুমান লাইট লগাই থৈছে, কিন্তু ইমানো মানে আগৰ নিচিনা নহয়। আৰু এইফালে ডেক'ৰেশ্যন কৰিছে, সেইটো কিন্তু ধুনীয়া লাগিছে, ধুনীয়াই বনাইছে। আৰু কিন্তু মানুহ ইয়াত বহুতেই হ'ল, আজি বহুত মানুহ হৈছে, বহুত মানুহ আহিছে চাবৰ কাৰণে। তো আমি মিনিশ্বত সোমালোঁ, মিনিশ্বত কিবা কিবি চালোঁ, কিন্তু মিনিশ্বত একো লোৱা নহ'ল বাৰু, চাইহে আহিলোঁ। আৰু ছুপাৰ 19তো সোমালোঁ, মেলি চালোঁ। গোবিন্দমলৈ আহিলোঁ চিটি চেণ্টাৰৰ পৰা। ইয়াতে কিবা এটা খাইছোঁ, বাহিৰলৈ ওলাই আহিলে কিবা এটাতো খাবলৈ মন যায়। তো ইমানেই ভিৰ ইয়াত, পইচা অৰ্ডাৰ দিছোঁ, অহা নাই এতিয়ালৈকে, ৰৈ আছোঁ। ইমান মানুহ ইয়াত আছে। চিটি চেণ্টাৰত ইমান ভালকৈ ডেক'ৰেশ্যন কৰা নাই, লাইটিঙৰ ইমান ডেক'ৰেশ্যন কৰা নাই। তো চাই থাকক, ভিডিঅ'টো দেখাই থাকিম ক'ত কি নাই। মানুহ বহুত কিন্তু মানুহ বহুত, আজি বহুত মানুহ আছে। মানুহ কিন্তু খাইছে। মই পালোহি, বাই ফ্ৰেছেছ হ'লোঁ। হৈ ভাবিছোঁ আজি ব্লগটো ইয়াতে শেষ কৰোঁ। তো বজাৰলৈ গৈছিলোঁ আচলতে কিবাকিবি খোৱা বস্তু আনিবৰ কাৰণে, তো সেইখিনি আনিলোঁ। তাৰ লগতে এটা ঝাৰু আনিলোঁ। ঝাৰুটো ধনতেৰছৰ দিনাখন বোলে ঝাৰু ল'ব লাগে, মানে বস্তুটোৱে ল'ব লাগে, কিন্তু ঝাৰু ল'লেও ভাল বোলে। আৰু মোৰ ঝাৰুটো বেয়া হৈ গৈছিলে, সেইকাৰণে ঝাৰু এটাকে লৈ আহিলোঁ। আৰু আশাটো আজি ব্লগটো চাই আপোনালোকৰ ভাল লাগিব। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ আগৰ যিখিনি ভিডিঅ' চালে বা আজিৰ যিটো ভিডিঅ' চাব সম্পূৰ্ণ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে মোক মৰম আৰু আশীৰ্বাদ দিব।